Hello everyone, welcome back to our channel. নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালে আছে নিশ্চয়। আৰু আজি এতিয়া মই জাস্ট অলপ আগত খোৱা উঠিছো মানে ফ্ৰেছ হলো। আৰু আজি ভাবিছো ব্লগকে কৰোঁ দিনটো কি কৰিম আপোনালোককো দেখাওঁ। আজি মোৰ ক্লাছ নাই সো উঠা অলপ দেৰি হৈছে। আৰু এতিয়া ফ্ৰেशन আপ হলো। এতিয়া মই চাহ খাম তাৰপিছত লগ পাম আপোনালোকক। সো এতিয়া চাহ খালোঁ মই এতিয়া গা ধুবলৈ যাম। গা ধুই আহি একেবাৰে আপোনালোকক লগ পাম। আৰু এতিয়া মই গা ধুই আহিলোঁ। এতিয়া ইয়াৰ ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। এতিয়া ব্ৰেকফাষ্ট কৰি আহিলোঁ। আৰু আজি মই মানে শ্বেম্পু কৰিছিলোঁ। আৰু শ্বেম্পু কৰাৰ পিছত মই মানে লগাওঁ চিৰাম লগাই সকলোৱে লগাই চিৰামটো লগোৱাটো ইম্পৰ্টেণ্ট হয়। চিৰাম বা এনেই শ্বেম্পু কৰাৰ আগত তেল লগাওঁ কাৰণ অইলিং ইজ অলছ' ইম্পৰ্টেণ্ট। আৰু শ্বেম্পু কৰাৰ পিছত চিৰাম লগাওঁ। আৰু শ্বেম্পু কৰা বুলিয়ে নহয়, কেতিয়াবা মোৰ চুলিটো বহুত ৰাফ হয় একচুৱেলি। চ' সেইটো কাৰণে ক'ৰবাত গ'লেও ক'ৰবাত যোৱাৰ আগত মই চিৰামটো লগাই যাওঁ। আৰু এইটো চিৰাম এইটো একদম শেষে হ'ব গৈছে দেখিছিলে। তো মই লগাম এতিয়া। আৰু মই হেয়াৰছটো দুটা পাৰ্ট কৰি পেলাই লগাইছোঁ, নহ'বা গোটেইখিনি ইকুৱেলি লগা নহয়, নহ'বা অকণমান লৈ পেলাই মই ওপৰে জাষ্ট ঘঁহি দিছোঁ, তেতিয়া চুলিখিনি অলপ স্মুথ হৈ থাকে। চ' সেইটোৱেই। আৰু অলপ ৰেডি হৈ লৈছোঁ কাৰণ এতিয়া আমি আৰু এটা ভিডিঅ' শ্বুট কৰিবলৈ লৈছোঁ। চ' এইটো আহি আছে, অতি সোনকালে আহি আছে। আপোনালোকে চাগে এই ব্লগটো পোৱাৰ আগত সেই ভিডিঅ'টোহে পাব। চ' আৰু মই আপোনালোকক দেখাই আছোঁ একদম শিৱাংগী বা পূৰা ছেটআপ ৰেডি কৰি ৰখি আছে। মই দেখাই আছোঁ এয়া একদম শিৱাংগী বা পূৰা ৰেডি। এতিয়া আমি চেলেঞ্জটো কৰিম ন। অঁ সেইটো ভিডিঅ' অঁ ঠিক আছে। চ' ভিডিঅ'টো শ্বুট কৰি হোৱাৰ পিছত ডিৰেক্টলি আমি লাঞ্চ কৰিবলৈ গ'লোঁ কাৰণ লাঞ্চ কৰিবলৈ দেৰি হৈ আছিল। আৰু দেৰি হৈ আছিল কাৰণে আমি ডিৰেক্টলি লাঞ্চ কৰিব গ'লোঁ। আৰু যিমান গৰম পৰিছে জানেনে, দেখিয়ে ধৰিব পাৰিছে চাগে ইমান ঘামি আছোঁ মই। আৰু এতিয়া অলপমান হাফ এন আৱাৰমান ৰেষ্ট কৰিম। তাৰপিছত মোৰ এটা টিউশ্যন আছে, অনলাইন টিউশ্যন। চ' টিউশ্যন কৰিম, তাৰপিছত আপোনালোকক লগ পাম একেবাৰে। এতিয়া মোৰ টিউশ্যন হৈ গ'ল। এতিয়া আমি খাবলৈ লৈছোঁ ডৰিট'ছ লগতে নেমু পানী। এয়া এতিয়া মই তাইক ডৰিট'ছ খোৱালোঁ। সেইটো বাৰু মই অফিচত নিজে বনোৱা নাই। মই নেমু পানী বনাই খোৱালোঁ। আৰু তাই এতিয়া মোক কি কৈছে জানে, চেণ্ডউইচ বনাইকৈ যাওঁ বোলে। ইমান বেছি গৰম, আজি গৰমত অৱস্থা নাইকিয়া হৈ গৈছে। আৰু মোৰ চেণ্ডউইচ খাব বহুত দিনৰ পৰা মন গৈ আছিলে কাৰণে যিদিনাখন গৰম দিব সেইদিনাখনে কিবা তেনেকুৱা বস্তু খাবলৈ মন যাব। তেতিয়া তাইক মই বোলে চেণ্ডউইচ বনাই খুৱাব লাগে। চাওঁ যদি মই বনাওঁ আপোনালোকৰ ৰেচিপিটো দিম। আৰু আজি মই তেনেকৈ ব্লগত ইমান ওলোৱাই নাইকিয়া, মানে মোৰ ইমান বেছি গৰম লাগি আছিল। মোৰ গৰম লাগিলে মোৰ এতিয়া ভিডিঅ' চিডিঅ' কৰিব মন নাযায় ইমানকৈ, বহুত গৰম লাগি আছে। তাৰপৰি আজি এটা ভিডিঅ' শ্বুটো কৰিলোঁ, সেইটো আপোনালোকে পাবই, নেক্সট ভিডিঅ'ই আহিব। চেণ্ডউইচ বনাবৰ কাৰণে মই ইয়াত গাজৰ, কেপচিকাম আৰু পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াত দিলোঁ বাটাৰ অলপমান, আৰু তাৰপিছত মই দিছোঁ 1 পেকেট চিলি ফ্লেক্স। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। দিলে ফ্লেভাৰটো অলপ ভাল হয়, সেইটো কাৰণে মই দিছোঁ। আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি পেলাই 30 ছেকেণ্ডমান ভাজি ল'ব। আৰু তাৰপিছতে ইয়াত দি দিব ভেজিটেবলছখিনি, মানে আমি কাটি থোৱা ভেজিটেবলছখিনি ইয়াতে আমি দি দিলোঁ। আৰু ভেজিটেবলছখিনি দি হোৱাৰ পিছত 3 পৰা 5 মিনিটমান এই ভেজিটেবলছখিনি ফ্ৰাই কৰিম আমি। ভেজিটেবলছখিনি ফ্ৰাই কৰা হৈ গৈছে। তাৰপিছত মই ফ্ৰাই কৰা ভেজিটেবলছখিনি এটা বাতিত ল'লোঁ। আৰু ইয়াতে দিম মই অলপমান মেয়নিজ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে অকণমান টমেট' কেটচাপো দিব পাৰে, বাট মই দিয়া নাইকিয়া, অনলি মেয়নিজেই দিছোঁ। আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰিম। দেন মই মেয়নিজ লগোৱা ভেজিটেবলছখিনি ব্ৰেডত ভালদৰে লগাই দিম।
মোৰ তাত চিজ স্লাইচ আছিলে, সেইকাৰণে ভাবিলোঁ চিজ স্লাইচো দি দিওঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, নিদিলেও খাবলৈ খুব টেষ্টি হয়। মই ইয়াতে দিছোঁ আৰু নিদিয়াকৈও দুখনমান বনাই দেখাম। আৰু এইখনত মই ইয়াত চিজ নিদিয়াকৈ বনাইছোঁ। তাৰপিছতেই মই এই ব্ৰেডকেইখন সেকি ল'ম। মানে আচলতে টাৱাত কৰিব লাগে, বাট মই টাৱা নুলিয়ালোঁ, এইটোতেই কৰিলোঁ। ইয়াতে অলপ বাটাৰ দি ল'লোঁ আৰু তাৰপিছতে চাওক এই চেণ্ডউইচটো এনেকৈ মই বাটাৰত অলপ টাইম সেকি ল'ম। আকৌ উল্টা ছাইডেও অকণ বাটাৰ লগাই পেলাই ব্ৰেডখন উল্টাই দিব। তেনেকৈ মই গোটেইকেইটা চেণ্ডউইচ বনাই ল'লোঁ আৰু এইটো খাবলৈ খুব টেষ্টি হয় আৰু বনাবও ইজি। তো আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব। আৰু এতিয়া মাইনাবাই চেণ্ডউইচ বনালে, আমি খালোঁ। আপোনালোকেও সেই ৰেচিপিটো ট্ৰাই কৰিব পাৰে, খুব ইজি বনাবলৈ, বহুত কুইকলি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। চ' এতিয়া ক'ব কেনেকুৱা লাগিল বনাই গৰমত। মোৰ গৰমত বনাই পেলাই বিৰাট ভাল লাগে। তাই ইমান ৰিকুৱেষ্ট কৰাৰ কাৰণে বনাই দিলোঁ আৰু গৰমত। তাৰোপৰি আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰিব পাৰিলোঁ, সেইটো কাৰণে ভাল লাগিলে। আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব পাৰে, খুব কম ইনগ্ৰেডিয়েণ্টছ লাগে। হাই গাইজ, চ' এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি আগৰ আমাৰ গেছ দ্য ছং চেলেঞ্জ ভিডিঅ'টো চাইছে, তেতিয়াহ'লে আপোনালোকে গম পাব যে সেই ভিডিঅ'টোত মানে সেই চেলেঞ্জটোত কোন জিকিল আৰু কোন হাৰিল, আৰু যোন হাৰিল তেওঁ এটা পানিছমেণ্ট পাব, যোনটো আমি আমাৰ নেক্সট ব্লগ বা নেক্সট ভিডিঅ'ত দিম বুলি কৈছিলোঁ। চ' এতিয়া আমি সেইটো কৰিম, মানে শিৱাংগী বাই সেই পানিছমেণ্টটো কৰিব লাগিব। পানিছমেণ্টটো হৈছে নেমু খাব লাগিব সদায়, আৰু এইটো বহুত মানুহৰ কাৰণে ইজি হ'ব নেমু খোৱাটো। মোৰ কাৰণেও ইমান হাৰ্ড নহয়, বিকজ মই তেনেকৈ নেমু খাব পাৰোঁ, খাই দিওঁ। বাট তাই একদমেই নোৱাৰে তেনেকৈ সদায় নেমু খোৱাটো, তাইৰ কাৰণে এটা ডাঙৰ টাস্ক বুলিয়ে ক'ব পাৰি। চ' এতিয়া খাব, লেটছ চি। মই এতিয়া নেমু খাম। মই আচলতে নেমু খাব একেবাৰে নোৱাৰা নহয়, নিমখ দি পেলাই পাৰোঁ, কিন্তু এনেকৈ সদায় মই নেমু খাব একদমেই নোৱাৰোঁ। তো খাওঁ আৰু উপায় নাই। কোনোবাই হয়তো ভাবিব পাৰে অ'ভাৰ এক্টিং কৰিছোঁ, বাট তেনেকুৱা নহয়, মই একচুৱেলি খাব নোৱাৰোঁ। হৈ গ'ল, ফিনিছ। চ' পানিছমেণ্ট হৈ গ'ল আৰু কেনেকুৱা লাগিল? বেয়া লাগিলে। মই এতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, আৰু কমেণ্ট ছেকশ্যনত প্লিজ জনাব আমি কেনেকুৱা টাইপৰ ভিডিঅ'জ বনাব পাৰোঁ। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন হয়, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰোপৰি আজিকালি আমাৰ ভিউজটো অহা অকণ কম হৈছে, তো সেইকাৰণে প্লিজ শ্বেয়াৰ কৰিব আৰু আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে ন'টিফিকেশ্যন পাব। হয়, চ' ঠিক আছে তেন্তে আজিলৈ আহিছোঁ। টেক কেয়াৰ, বাই বাই।